আপোনালোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো সো থাম্বনেইল চাই চাগে আপোনালোকে গম পাইছে এইটো ভিডিও কিহৰ ওপৰত আমি বনাব লৈছো একচুয়ালি কব গলে আমি এইটো ব্লগ চেনেলত আমাৰ আৰু বেলেগ ব্লগ চেনেলো আছিল কিন্তু এইটো আমি নতুনকৈ ষ্টাৰ্ট দিছো ন তো আমি দুটাই এইটো ব্লগ চেনেলত আমি এনেকুৱা ধৰণৰ মানে এনেকুৱা টপিকৰ ওপৰত ভিডিও বনাম বুলি কোনোদিন ভবাও নাছিলো কিন্তু এতিয়া আমি কি হলো কালি নে পৰখি চাইছিলো সাগে তো ভিডিওটো চাই মানে আপোনালোকে গম পাইছে কাৰ ওপৰত বনাব লৈছো তেওঁলোকৰ ব্লগ চেনেলটোৰ নাম আমি মেনশন কৰিছোৱে তেখেতসকলৰ চেনেলটোৰ নাম হৈছে আপোনাৰ কল্পনা ডিকু ডেইলি ব্লগছ তো মানে কি হয় তেওঁলোকৰ হয়তো আপোনালোকৰ তেওঁলোকৰ ব্লগছ মানে চাই আৰু আমাৰো ভাল লাগে মোৰটো বিশেষভাৱে ভাল লাগে তেওঁ যি ধুনীয়াকৈ বনায় ব্লগছ মানে ব্লগটো ভিডিঅ'বোৰ চাই বহুত ভাল লাগে কিন্তু আপোনালোকে হয়তো শুনিছে এটা মন্দিৰৰ নাম যেটো হৈছে অগ্নিনাভ মন্দিৰ ন তো অগ্নিনাভ মন্দিৰটো এতিয়া বহুত চৰ্চাত আছে আৰু এই মন্দিৰটোৰ ওপৰত তেওঁ যেটো ভিডিঅ' বনাইছিলে মানে যিখিনি কথাৰে তেওঁ মানে ভিডিঅ'টো ষ্টাৰ্ট দিছিলে বনাইছে যিখিনি ভিডিঅ' আমি চালো তো সেইখিনি কথা মানে অগ্নিনাভ মন্দিৰৰ বিষয়ে আৰু লগতে অগ্নিনাভ মন্দিৰটো যেটো জন্মদাতা বুলিয়ে ক'ব লাগিব শিখা বাইদেউ তো তেওঁৰ ওপৰতো কিছুমান মানে কথা মানে সেই ভিডিঅ'টো যোগেৰে মানে কৈছে তো সেইখিনি কথাত মানে একচুয়ালি কোনো আমি যুক্তি নাই না না আমি হেতু যুক্তি বুলি না ভাবো আসলতে মই পৰখি মোক এই আসলতে মোক WhatsAppত দিলে ভিডিঅ'টো লিংকটো তো মই ভিডিঅ'টো চালু খুব ভালকে তো দেখতে মানে যিবোৰ যুক্তিৰ কথা কৈছে আসলতে হেবোৰ যুক্তি নহয় গতিকে হেবোৰ আমি নাভাবোৱে কোনো যুক্তিৰ বুলি তো তাৰ ওপৰত ভিত্তি কৰি মই তাইক কলো যে ভিডিঅ' এটা বনাব লাগে তো ইমানখিনি সহ্য কৰিব নোৱাৰি মানে এটা মন্দিৰ আসলতে সৰু সৰু কণ ল'ৰা ছোৱালী যদিও আমাৰ বয়সৰ হলেও যদি স্যাটিসফাইড তেখেতসকলে এজন জনা শুনা বহুত আমাতকে বয়সস্থ তেখেতসকলৰ লোক ব্যক্তি গতিকে তেখেতসকলৰ মুখত এইবোৰ মানে শোভা নাপায় ই অলপ ক্লিপবোৰ দি দিব আপোনালোকে শুনিব মানে যিখিনি কথা শুনি মানে কোনো যুক্তি নাই এইখিনি কথাত মানে তেওঁলোকে যিখিনি কথা কৈছে মানে তো এবাৰ চাই লওক সেইখিনি ক্লিপ আপোনালোকে মন্দিৰ পৰিচালনা সমিতিৰ তেখেতৰ যিটো ভিডিঅ' পাওঁ মোৰ এনেকুৱা লাগে যেন তেখেত চিফ মিনিষ্টাৰ সেই মন্দিৰ ভাগৰ সো আপোনালোকে শুনিলেনে তেওঁ হেজন হৈছে তেওঁৰ দেউৰেক নে কোন হয় ওকে সো হেবু মানে মেটাৰ নকৰে হয় কি সো মানে তেওঁৰ কথাখিনিকহে মই আপোনালোকক ক'ব বিচাৰিছো তেওঁ এতিয়া কি বুলি ক'লে যে শিখা বাইদেউক এনেকুৱা লাগে যেন সেই মন্দিৰটোৰ চিফ মিনিষ্টাৰ অবভিয়াছলি চিফ মিনিষ্টাৰ মানে তেওঁ হয়ে ন কাৰণ তেওঁৱে সেই মন্দিৰটো অগ্নিনাভ মন্দিৰটোৰ জন্মদাত্ৰী বুলি ক'ব লাগিব এতিয়া মইতো সেই বা ইটো বা বেলেগ আপোনাৰ কোনোবাটো সেই অগ্নিনাভ মন্দিৰৰ জন্মদাতা বা চিফ মিনিষ্টাৰ হ'ব নোৱাৰে তো আৰু এটা ভিডিঅ' আপোনালোকক ফাৰ্ষ্টত ক্লিপটো দেখাই লৈছো আপোনালোকে চাই লওক আমি প্ৰথমবাৰে কৈছিলো যে মন্দিৰ ভাগৰ লগত আমাৰ একো কথাই নাই ভগৱান তেনেকৈ কোনো পাব নোৱাৰে ভগৱান পাবলৈ শিৱই ভগৱান পাবলৈ কিমান তপস্যা কৰিছিলে শিৱই খুদ আৰু এনেকুৱা হৈ গ'ল শিখা মজুমদাৰ বৰুৱা মই আজি দেখিছোঁ ফুটে চুটে এনে মানে থকা হেমঙিমানটো শিৱৰ এতিয়া পাৰ্বতীয়ে বুলি ক'ম নে শিৱৰে অংগ বুলি কওঁ একো ধৰিবই নোৱাৰো তেখেতে প্ৰথমতে কথা এটা ক'লে প্ৰথমৰ লাইনখিনি মই কৈ দিছোঁ তেখেতৰ মন্দিৰৰ ভাগৰ লগত কোনো ধৰণৰ তেখেতৰ কথাই নাই গতিকে তেখেতৰ যদি মন্দিৰ ভাগৰ লগত একো কথাই নাথাকে তেনেহ'লে তেখেতে কাৰ ওপৰত ভিত্তি কৰি কৈছে শিখা বাইদেউ কি হয় মন্দিৰ ভাগৰ তো সেইখিনি অৱশ্যে জানাটো অতি দৰকাৰ তেখেতে মন্দিৰ ভাগৰ বিষয়ে যদি তেখেতৰ যদি আপুনি একো ক'ব লগাই একো নাই শিখা বাইদেউটো মন্দিৰৰ লগতহে জড়িত হৈ পিনে কথাটো ওলাইছে তেওঁ বেলেগ এক্সট্ৰাকেটো ওলোৱা নাই মানে এনেকুৱা হৈছে তেখেত এজন পাৰ্চনেল শত্ৰু এতিয়া এনেকুৱা দেখা গৈছে তেখেতে মানে মন্দিৰ ভাগৰ লগত মানে যুঁজ কৰিব এইকাৰণে নকৰে তেখেতে মন্দিৰ ভাগক কি ক'ব মন্দিৰ ভাগে ক'লে মানে যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে নহয় এফালে অলপ ভয়ো আছে তেওঁ ভগৱানৰ মন্দিৰ এইটো কি এটা ৱৰ্ড কয় না ফুটেজ ৱৰ্ড এটা থাকে নহয় ফুটেজ লাগে নেকি সেইটো হিচাপত সেইটো কম নাইছে তেওঁলোকে ভগৱানক মানে মন্দিৰৰ ওপৰতো কোৱা নাই বিষয়ত কোৱা নাই কৈছে কিন্তু মন্দিৰটোৰ লগতেতো শিখা বাইদেউ জড়িত হৈ আছে বেলেগটো শিখা বাইদেউক আমিতো চিনিয়ে নাপাওঁ কোন শিখা বাইদেউ এতিয়া অগ্নিনাভ মন্দিৰৰ লগতে আমি শিখা বাইদেউক চিনি পাওঁ গতিকে তেখেতে যিখিনি ক'লে মানে মন্দিৰ ভাগৰ লগত একো নাই
তো সেইখিনি তেখেতৰ আচলতে জ্ঞান আহৰণবোৰ অলপ কমি গৈছে তেখেতৰ বয়সস্থ হৈছে ন তেখেত বয়সো হৈছে এতিয়া তো তেখেতে মুঠতে তেখেতক পপুলাৰিটি লাগে মুঠতে যিটো মন্দিৰৰ নামত মানে চৰ্চাত চলি আছে যিটো মন্দিৰ সেই মন্দিৰটোৰ ওপৰত যদি ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰে তেখেতসকলে যিটো কথা কয় তো মুঠতে সেই ভিডিঅ'টোৰ পৰা কিছু পপুলাৰিটি তেখেতসকলে পাব আৰু ছাবস্ক্ৰাইবাৰ পাব ভিউৱাৰ্ছ পাব তো সেই ভিত্তি কৰি তেখেতে বনাইছে আৰু 2 নম্বৰ কথাটো হৈ গ'ল তেখেতে ক'লে তাৰপিছত কি ক'লে শিখা বাইদেউ যেন শিৱৰ কিবা ৰবা সেইটো কথা ক'বৰ কাৰণে নিজৰ মানে নিজৰে সেইবোৰ কথা ক'বলৈ নিজৰে বেয়া লাগে তো শিৱৰ ৱাইফ বুলি ক'লে সেইটো ক'লে তেখেতে তো সেইখিনি তেখেত এজন ইমান ডাঙৰ বয়সস্থ তেখেত ব্যক্তি হয় বোলে এই কথাষাৰ কোৱাৰ আগত তেখেতৰ লাজ ল'ব লাগিছিলে ফাৰ্ষ্ট কথা তেখেতৰ লাজ নাই নীলাজ বুলি ক'ব পাৰিম মই ডাইৰেক্ট কৈছোঁ তেখেতক নীলাজ কাৰণ মানে ভিডিঅ'টোৰ তেখেতে ভগৱানৰ লগত এজন মহিলা মানুহৰ য'ত নেকি মনুষ্যৰ লগত তেখেত তুলনা কৰিছে য'ত নেকি যিগৰাকী বাইদেউ শিখা বাইদেউ তো বাইদেউৰ লগত যিখিনি তুলনা কৰিলে এইখিনি কিন্তু তেখেতে কোৱাটো মই নাভাবোঁ এইখিনি ক'ব উচিত নহয় এইখিনি তেখেতে পাৰ্চনেলভাৱে তেখেতৰ লগত কিবা যুদ্ধ আছে তো তেখেতক কওক তেখেতে মন্দিৰ ভাগৰ লগত যদি এইখিনি কৈছে তেখেতে বহুত ডাঙৰ ভুল কাম কৰিছে মই তেখেতক প্ৰত্যাহাৰ দিছোঁ ইয়াৰ পৰাই দুৱাৰ থাপনা বা ভগৱানৰ ওচৰত তেখেতে প্ৰাৰ্থনা কৰাৰ কোনো ধৰণৰ জ্ঞান নলেজ একো নাই তাৰপিছত তেখেতে এইবোৰ কথা কওক গতিকে আৰু এটা ভিডিঅ' আপোনালোকক ফাৰ্ষ্ট দেখাই লৈছোঁ মংগল কৰক শিখা মজুমদাৰ বৰুৱাৰ পৰা তেওঁলোকে আশীৰ্বাদ লৈ আৰু মংগল কৰক কিন্তু আপোনালোকক একদম খুব কম সময়ৰ ভিতৰত অগ্নিনাভ মন্দিৰৰ A to Z গম পাই যাব গোটেই ভিডিঅ' আমি দি আছোঁ তো আপোনালোকে এইটো ক্লিক চালে তো এইটো ক্লিকত তেওঁ কৈছে যে শিখা মজুমদাৰৰ পৰা আশীৰ্বাদ লওক আৰু কিন্তু এটা কথা তেওঁ গম নাপায় চাগে যিসকল ৰাইজ মানে যিমান আছে ভক্ত ৰাইজ নহয় ভক্ত তালৈ যায় তেওঁলোকে শিখা বাইদেউৰ ভাগৰ সেৱা ল'বলৈ তাত নাযায় মই জনাত দেই আপোনালোকেও হয়তো গম পায় এইটো কথা তেওঁ অগ্নিনাভ মন্দিৰৰ জন্মদাত্ৰী হয় কিন্তু তেওঁকো মাতে তেওঁ সেৱা লয় নোলোৱা নহয় লয় মানে কিন্তু তাতে যিমানখিনি ভক্ত আছে শিখা বাইদেউক দৰ্শন কৰিম বুলি নাযায় কোনো বা শিখা বাইদেউৰ ভৰিত পৰি পিনে বা চৰণত চুলেহে যে মোৰ কিবা এটা হ'ব সেইবুলিতো নাযায় নে তাতে মন্দিৰ ভাগত গৈছে ৰাইজে ভক্তবান ৰাইজে মানে মন্দিৰ ভাগৰ পূজা কৰিবলৈ ঠিক আছে তো মন্দিৰ ভাগত পূজা কৰিব যাওঁতে শিখা বাইদেউৰ চৰণত কিছুমান লোকে সেৱা প্ৰাৰ্থনা জনাইছে তেখেত মন্দিৰ ভাগৰ তেখেতে পূজাৰী বুলি ক'ব পাৰি এতিয়াতো তেওঁৱে পূজা কাৰণ আমিতো যেনে হ'লো যেতিয়া আমি বেলেগ এটা মন্দিৰ যাওঁ তাত ভগৱানক যেতিয়া আমি বন্তি জ্বলোৱাৰ পিছত তাৰ ওচৰত যিজন আমাৰ কি কয় পূজাৰী থাকে তেওঁকো আমি সেৱা জনাওঁ তেওঁ আমাক আশীৰ্বাদ দিয়ে মানুহক সেৱা কৰাটো ডাঙৰ কথা নহয় শিখা বাইদেউতো কোৱা নাই যে আহা ভক্তসকল ভগৱান মানে আমাৰ অগ্নিনাভ মন্দিৰ আহিছাই যেতিয়া মোৰো ভৰি চুই যোৱা মোৰ আশীৰ্বাদ লৈ যোৱা শিখা বাইদেউতো কোনোদিন কোৱা নাই ভক্তসকলৰ মনৰ পৰা তেওঁ মন গৈছে যে শিখা বাইদেউক সেৱা জনাওঁ সেইটো ভক্তসকলৰ কথা আচলতে চৰণ চোৱাৰ তেখেতৰ হিংসা মানে তেখেতক চুব লাগিছিল নেকি ইউটিউবাৰ তেওঁ কৈছে যে অতি কম সময়ৰ ভিতৰতে অগ্নিনাভ মন্দিৰৰ গোটেই ভিডিঅ' দিব A to Z দিব বোলে A to Z তো A to Z যদি দিম বুলি ভাবিছে আগতে অগ্নিনাভ মন্দিৰটো কেনেকৈনো মানে সৃষ্টি হ'ল কেনেকেনো ষ্টাৰ্টিঙৰ পৰা সেইখিনি তেওঁলোকে আগতে জানি লওক মই ভাবোঁ তেওঁলোকে তাত যাওক ভালকৈ মানে বেলেগক সোধাতকৈ বেলেগৰ ভিডিঅ' চোৱাতকৈ তেওঁলোকে নিজে গৈ শিখা বাইদেউৰ লগত সুধি মেলি যেনেকৈ যিমান নিউজ চেনেল গৈছে বা আমি বহুত দেখিছোঁ তেনেকৈ গৈছে অজস্ৰ গৈছে আৰু ব্লগাৰো মানে এনেকৈ গৈছে যাতে তেওঁলোকক সুধিছে মানে কেনেকৈ কি হ'ল তো তেওঁ সুধি পুচিহে মানে ভালকৈ যাতে ভিডিঅ'টো বনায় আৰু নেক্সট ভিডিঅ' বনালে যাতে কোনো ভুল তথ্য নিদিয়ে এই ৱৰ্ডটো কৈছে A to Z এইখিনি প্ৰথমতে আপোনালোক দুজনে ফাৰ্ষ্টত কি কৰিব মই লগালে গাড়ীখন লাগিলে বুকিংখন মই কৰি দিম বাৰু যদি পইচা পাতি নাই মই দি দিম আপোনালোকক প্ৰথমতে মন্দিৰ ভাগত যাওক যাই পেলাই প্ৰথমতে মন্দিৰ ভাগত সোমাব নালাগে আপোনালোকে ওচৰে পাজৰে মানুহখিনিক সোধক এই মন্দিৰ ভাগ কেনেকৈ হ'ল ঠিক আছে তেখেতসকলে ভুৱা কৰিছে তেখেতসকলে মিছা প্ৰচাৰ কৰিছে ঠিক আছে সেইখিনি মই ধৰি ল'লোঁ তো গোটেই ৰাইজে
সেই মন্দিৰ ভাগত ওচৰে পাজৰে ৰাইজখিনিতো গম পাব ন মন্দিৰ ভাগৰ কথা ওচৰে পাজৰে ৰাইজখিনি গম পাব গতিকে সেই ওচৰে পাজৰে ৰাইজৰ যিখিনি মানুহখিনি আছে সেইখিনি মানুহৰ প্ৰথমতে তেখেতসকলৰ পৰা তথ্যখিনি আহৰণ কৰক তো এইটো যে আপোনালোকে ভিডিঅ'ত বনাব পাৰিব তাৰ বাহিৰে কি কৰিব পাৰিব এইটো যে ভিডিঅ'তে দিব আমিও মানে অপেক্ষা কৰা আমিও মানে চাওঁ আপোনালোকে নেক্সট ভিডিঅ' এইটো যে ভালকে জানি বুজি ভিডিঅ' এটা বনাই আৰু আপোনালোকৰ ভাল ভিডিঅ' চাবলৈ আমি অপেক্ষাত আছো চাম ভালকে আপোনালোকে এইটো যে দিব অগ্নিনাভ মন্দিৰৰ বিষয়ে আৰু এটা ক্লিপ চাই লওক আপোনালোকে ইখা মজুমদাৰে সেইটো সম্পূৰ্ণ এটা পুৰা গেম প্লেন আৰম্ভ কৰিছে কিন্তু আচৰিত কথা ইমানবোৰ তেখেতৰ এগেইনষ্টত ওলোৱা ভিডিঅ'বোৰত এটাও কমেণ্ট নাই তেখেতৰ কাউণ্টাৰ এতিয়া শিখা মজুমদাৰ তেখেতে কাউণ্টাৰ দিয়ক আমি দিছো আমি কাউণ্টাৰ দিছো এইটো সম্পূৰ্ণ ভুৱা তেখেতে আপোনাক আমাক দিয়ক কাউণ্টাৰ তেখেতে এটা কথা মই তেখেতৰ ভিডিঅ' চাইছো তেখেতে কৈছে মই ভিতৰকলে নাযাওঁ বোলে এনেকে কৈছে কোন নাহে যোনে ভয় খায় সেই নাহে ভিতৰত কোন নাই এক শ্ৰেণী মানুহ আছে মই সেইদিনা আগৰ ভিডিঅ' বিতৰ্কত নাহো বোলে এইটো অগ্নিনাভৰ বোলে বিতৰ্কত নানিব বোলে ময়ো বিতৰ্কলে নাহো কিয় নাহে ভয় সত্যতাটো হ'বলৈ উলিয়াব লাগিব আৰম্ভ কৰিছে বিতৰ্কত কিয় নাহিব সিদিনা শুনিলো নলবাৰীনে কৰলো এটা তেখেতৰ একাউণ্টত পইচা তুলিলে মই শুনিছো ভিডিঅ' আমি পাইছো কিন্তু আমি একে মাতেই দিয়া নাই কিয় মাত দিয়া নাই আৰু শুনিছো 500 টকা অনলাইনত সেৱা লৈছে খৰাই লৈছে সেয়া মোলৈ শ্বেয়াৰ কৰিছে যোৰহাটৰ শিৱসাগৰৰ ছোৱালী দুজনীয়ে মোলৈ শ্বেয়াৰ কৰিছে আমাক ক'বলৈ দিছে কাৰণে আমি ভিডিঅ'টো বনাইছো কি লাভ আছে তেওঁ কৈছে যে এইটো এটা গেম প্লেন ভগৱানক লৈ কোনোবাই এটা গেম খেলিব পাৰে জানো আপোনালোকে নিজে ভাবক আৰু এটা কৈছে যে তেওঁ ইগৰাকীয়ে কৈছে যে যিবোৰ মানে তেওঁৰ এগেইনষ্টত ভিডিঅ' ওলাইছে তেওঁ এটাও মাত মতা নাই কমেণ্ট দিয়া নাই বিতৰ্কত আনিব আৰে এইটো পলিটিক্স নহয়তো পলিটিক্স খেলা নাই তেওঁ যে ৰাজনীতি নহয় যে তেওঁ ইজনে কিবা এটা ক'লে উত্তক্কৰ দিব লাগিব মানে এইটো তেখেতে এইটো কৰিছে ৰোষ্টাৰ ৰোজ ভিডিঅ'বোৰ দি থাকে যে মানে ৰোজ ভিডিঅ' বনাই যে পপুলাৰিটিৰ কাৰণে কিছুমান ৰোজ ভিডিঅ'বোৰ কিয় বনাই আচলতে এনেকা এণ্টাৰটেইনমেণ্টৰ কাৰণে বনায় কিন্তু এতিয়া বিতৰ্কত তেওঁ আহিব বিচৰা নাই বুলি কৈছে কিয় আহিব আপোনালোকে কওকচোন কিয় আহিব এখন ৰাজনীতি নহয় যে তুমি কিবা এটা ইটো পাৰ্টিয়ে কিবা এটা কৈছে মই কিবা এটা মানে কিবা এটা মাত মাতিব লাগিব আৰে সদায় মনত যিসকল মানে ভগৱানৰ ভক্ত হেৰিয়ত থাকে তেওঁলোকে সদায় নম্ৰভাৱে ঠাণ্ডাভাৱে থাকিব বিচাৰে এইবোৰ তেওঁলোকে বিতৰ্কত সোমাব আৰু এটা তেওঁ নিজৰ মন্দিৰক কিয় বিতৰ্কত সোমাব তেখেতে প্ৰত্যুত্তৰ নিদিয়ে আৰে তেখেতে যদি প্ৰত্যুত্তৰ নিদিয়ে আজি অজস্ৰ নিউজ চেনেল DY365 ধৰি নিউজ লাইভ ধৰি কি চেনেল যোৱা নাই তেখেতৰ তাত মই কিন্তু এটা কথা আজিলৈকে কোনো এটা নিউজ চেনেলত ঠিক আছে ব্লগাৰবোৰে মই কিন্তু এতিয়ালৈকে বিপক্ষে এনেকুৱা ভিডিঅ' দেখা নাই এওঁৰ বাহিৰে মই বেলেগে যে কমেণ্ট হয়তো কমেণ্টততো মানুহে অজস্ৰ কথা ক'ব পাৰে ভাল ভিডিঅ' এটাও ময়ো দেখিছোঁ আপোনালোকেও চাগে গম পাই চাগে মানে তেওঁক কৈছোঁ মই কি আছিলে তেওঁৰ নামটো কল্পনা ন তো কল্পনা বাইদেউক কৈছোঁ আপোনালোকৰো ভিডিঅ'বোৰত চাগে কিছুমান নেগেটিভ আহে হয় নাই আমি যিমান ব্লগছ আছে আমি যিমানবোৰ ব্লগাৰৰ ভিডিঅ' চাওঁ তেওঁলোকত আধাখিনি নেগেটিভ কমেণ্টে থাকে আৰু ভাল কমেণ্টও থাকে তো মই কিন্তু আজিলৈকে তেনেকৈ দেখা নাই মানে নেগেটিভকৈ মানে তেওঁৰ বাহিৰে বেলেগক মানে অগ্নিনাভ মন্দিৰটোৰ বিষয়ে যে বেয়াকৈ কোৱা মানে মই ভিডিঅ' পোৱা নাই কিন্তু যদি কিবা এটা বেয়া হ'লহেঁতেন বা ভুৱা কিবা দিন এনেওতো নিউজ চেনেলবোৰেতো বনাব বিচাৰে যে কিবা এটা যিটো সঁচা সেইটোতো বনাব বিচাৰে কিন্তু আজিলৈকে নিউজ চেনেলতো দেখোন ধুনীয়াকৈ সুধিব গৈছে কুৱেশ্যন সুধিছে কেনেকৈ কি হৈছে ধুনীয়াকৈ আছে নিউজ চেনেলটোতো ওলোৱা নাই তো ভালকৈ কৈ আছে তো কি নিউজ চেনেলখিনিও মানে এতিয়া তেওঁলোককো হেৰি বুলি ক'ব লাগিব এতিয়া আৰু মূৰ্খ বুলি ক'ব লাগিব তেওঁলোকেও নাজানে গমেই পোৱা নাই এনেই আৰু মানে ভিডিঅ' বনাব লাগে নিউজ এনে দিব লাগে দিছে নিউজ চেনেলকো চাগে এতিয়া লাষ্টত গৈ ওলাব যে শিখা বাইদেৱে পইচা দিছে এনেকুৱা কিছুমান যে কয় যে নিউজক কিনি লয় যে আৰু এটা কথা কওঁ যিখিনি ভক্ত গৈছে ভক্তখিনিক চাগে শিখা বাইদেৱে চবকো পইচা দি অনলাইনত দি কিনি লৈছে চাগে যে আহক আপোনালোকে মই আপোনালোকক অলপ পইচা অনলাইন কৰি দিম আপোনালোকে আহক দেখাওক মানে ভাল চেলিব্ৰিটিবোৰ গৈছে ভাল চেলিব্ৰিটিবোৰক চাগে যেনেকৈ ছিংগাৰবোৰক ফেষ্টিভেল টাইমত গান গাব টাইমত পইচা এনেকৈ দিয়ে ন তো ভক্তসকলকো চাগে শিখা বাইদেৱে পইচা দিছে যে আহক মোৰ মন্দিৰলৈ তেনেকুৱাই হ'ব লাগিব আৰু এটা কথা ক'লে যে 500 টকাকৈ এনেকৈ লৈছে শিখা বাইদেৱে সেইটো ৰাজহুৱাভাৱে মন্দিৰ বনোৱা নাছিলে তেওঁ সেইটো নিজৰ ঘৰুৱাৰ মানে পাৰ্চনেল নিজৰ সেইটো মন্দিৰ হয় ঠিক আছে কিন্তু সেইটো এতিয়া কি বুলি ক'ম আৰু এতিয়া সেইটো এতিয়া চৰ্চাত পৰি গ'ল সেইটো এতিয়া চৰ্চাত এইকাৰণে পৰিলে মানে মানুহে যিটো মন্দিৰৰ প্ৰতি দৰ্শন কৰিব গৈছিল সেই মন্দিৰৰ পৰা তেখেতসকলে
সফল পাইছে যিখিনি বিচাৰিছিলে ৰাইজে পাইছে নিউজ চেনেলত বহুত কেইটা এনেকুৱা ধৰণৰ ভিডিঅ' আছে য'ত নেকি মাত মাতিব নোৱাৰা ল'ৰা ছোৱালী মাত দুদিন আগত তেখেতসকলে আৰু এটা মই মানে ক্লিপ তুমি দি দিবা সেই ক্লিপটো এতিয়া যিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ কথা এনেকে নিউজৰ আগত কৈছে কি তেওঁকো কি শিখা বাইদেৱে কিনি লৈছিলে নেকি কিনি লৈছে তেখেতে যে এনেকে কবা নিউজ চেনেলত যে তোমাৰ ল'ৰাটো এনেকে এনেকে নে কিনি লৈছিলে নেকি নাই নাই সেইটো কিনি লৈছে তেখেতৰ মতে এটা ক্লিপ চাই ল'ব আপুনি এইটো ক্লিপ যেতিয়া ল'ৰাটোৰ 4 বছৰ হৈছে তাকে যেতিয়া কথা ক'ব নোৱাৰে সি কোনো কথা স্পষ্টকৈ মোক আনকি মা বুলি মাতিব নোৱাৰে সেই বস্তুটোৱে মোক মনত বহুত কষ্ট দিছিলে বহুত কষ্ট পাইছিলোঁ যেতিয়া চবেই সোধে তোমাৰ ল'ৰাটোৱে কিয় কথা ক'ব পৰা নাই 4 বছৰ হ'ল তেওঁক বিশ্বাস কৰোঁ আমাক বহুত বিশ্বাস কৰোঁ আৰু সেই মনেৰে মই গ'লোঁ তেওঁৰ ওচৰলৈ তেওঁক সেৱা কৰিলোঁ শৰাই দিলোঁ সেৱা কৰি পেলাই আহি পেলাই তাৰ পাছৰ পৰাই মোৰ ল'ৰাটোৰ এতিয়া সম্পূৰ্ণ মাত সি কথা ক'ব পৰা হ'ল তেওঁ যে ক'লে শৰাইত যে 500 টকাকে লয় তেওঁতো কোনো মানে ইমান ডাঙৰ হেৰি মানুহ নহয় ন যে তেওঁ ইমান যিমানখিনি ভক্ত যায় তেওঁলোকৰ কাৰণে যিখিনি ভোগ মানে দিয়ে ভোগ তৈয়াৰ কৰে তো সেইখিনি বনাবলৈ কিমান কি দৰকাৰ হয় মানে কিমান দূৰ পৰা মানুহ যায় তো ভক্তসকলে মানে সেইটো হিচাপত তেওঁ মানে সেই পইচা যোগানটো ধৰিছে এনেকুৱা কোনো ভক্তই ক'ব নোৱাৰে যে যোগান ধৰা নাই তেখেতে মন্দিৰ ভাগটো বহুতখিনি বনাইছে মন্দিৰ ভাগ বনাইছে ৰাইজৰ পূজা কৰা ঠাই বনালে বহুত এনেকুৱা ধৰণৰ বহুত তেখেতে বনালে মন্দিৰ ভাগ হয় নাই আমি তেখেতক পাই আছো চাই আছো আজিকালি সেইবোৰ বস্তু কিমান দাম ন এটা মানে বনাবলৈ হ'লে কিবা কৰিব হ'লে আজিকালি আপুনি য'ত নেকি আগত কল কিনিব গ'লে আমি খুব বেছি 10 টকা 20 টকা 30 টকাত পাওঁ আজিকালি 100ৰ তলত কলে নাপায় তো ভাবি লওক আপোনালোকে কিমান বুটৰ দাম কিমান কি এভাগ ভোগ বনাবলৈ কিমান আৰু আপোনালোকে ভিডিঅ'ত দেখিছে যে এজন দুজন ভক্ত নাযায় কিমান হাজাৰ ভক্ত ক'ৰ কিমান দূৰণিৰ পৰা যায় আপোনালোকে এবাৰ গৈ সেই পৰিৱেশ কন্ট্ৰভাৰ্সি নকৰক আপোনালোকে ভগৱানৰ সেই মন্দিৰটোলৈ কন্ট্ৰভাৰ্সি নকৰক মানে অসমত কিবা এটা হৈছে ভাল বাহিৰৰ নহয় এইটো বস্তু আমাৰ নিজৰ ইয়াৰ মাজতে হৈছে আৰু ঠিক আছে এজন দুজন যেনিবা ভক্ত ইয়াত যে কৈছে অন্ধবিশ্বাস কিবা কিবি মানে কিছুমান ভিডিঅ'ত চালে গম পাব তো এজন দুজন ধৰিছো 10 জন ধৰিছো ইমান হাজাৰ পঢ়া শুনা শিক্ষিত মানুহ গৈছে তেওঁলোকও কি একো নাজানে নেকি মই ঠিক আছে মই আজি যেনিবা কিবা এটা ক'লো সেই কথাষাৰ আপুনি বা বেলেগে ভবা শক্তি চবৰে আছে ন যে এইটো সঁচা হয় জানে নে মিছা মই যাম নে নাযাম কোনটো টানি নিয়া নাই যিজন কোনো নিনিয়ে নহয় ইমান দূৰণিৰ পৰা গৈছে গুৱাহাটীৰ পৰা গৈছে ধুবুৰী ওদালগুৰি নলবাৰী শিখা বাইদেউতো কাকো মানে বা ফোন কৰি কাকোতো চিনি নাপায় তেওঁ মেছেজ কৰি বা ফোন কৰিতো কাকো মতা নাই যে আহক মোৰ ওচৰত আহক কিমান হাজাৰ মানুহ গৈছে কিমান দূৰণিৰ পৰা গৈছে আজিলৈকে কিছুমান মানুহ এনেকুৱা হৈছে শিৱসাগৰৰ শিৱ মন্দিৰো কিছুমানে দেখা নাই কিন্তু অগ্নিনাভ মন্দিৰ চাবলৈ তেওঁলোকে ইমান দূৰণিৰ পৰা গৈছে ভাবিব পাৰে চাগে আমি কিবা পপুলাৰিটিৰ কাৰণে কিন্তু আমি কোনো পপুলাৰিটিৰ কাৰণে এইটো কৰা নাই কোনো পধ্যে পপুলাৰিটিৰ কাৰণে কৰা নাই কিন্তু তেওঁৰ যিখিনি ভিডিঅ' চালোঁ সেইখিনি আপোনালোকে নিজে আপোনালোকৰ ফালৰ পৰাও কমেণ্টত ক'বচোন এইখিনি যুক্তি হয় নে নহয় আমি ভিডিঅ'টা আৰু এটা দেখাই লৈছোঁ আপোনালোকক কিন্তু মই তালৈকে যাব বুলি ইয়াৰ পৰাই সেৱা কৰিছো কিন্তু তালৈ যাব লাগিব বুলি মই প্ৰয়োজনবোধ কৰা নাই কাৰণে নাই যোৱা হয় নে নহয় বাৰু প্ৰয়োজনবোধ এটা কাৰণে কৰা নাই কাৰণ মোৰ কৰণীয় কাম বহুত আছে তাত বহুত মই দৰিদ্ৰ লোকক কিবা কিবি কৰি মেলি থৈ আহিছো সেইখিনি মই ভিডিঅ' যোগে জনোৱা নাই হয় ঘৰৰ পৰাই সেৱা জনাইছে তো কিয় জনাইছে যদি খেল খেলিছে এনেকে বুলি যেতিয়া কৈছে গেম প্লেনিং কৰিছে তো কিয় সেৱা জনাব লাগে আপুনি সেৱা নজনা হ'ল কিয় জনাইছে আকৌ কৈছে যে মই তালে যাব লাগে বুলি মানে ইয়াৰ পৰা সেৱা জনাইছো তালে যাব লাগে বুলি মানে মই নাভাবো কিন্তু সেৱাও জনাইছে তেওঁ তালে যাব লাগে বুলি নাভাবে আৰু কৈছে যে মই বহুত দৰিদ্ৰ লোকক মানে কিবা দান দিছো সেইটো মই ভিডিঅ'ত দেখুৱা নাই কিন্তু এতিয়াতো আপুনি ভিডিঅ'তে কৈছে যে মই কি কৰিছো কিন্তু নোকোৱাহেঁতেনো হৈছিলে সেইটোৰ লগত আকৌ এইটো ক'ৰ পৰা আহিলে তুমি নিজে ভাবা কথাটো তেখেতক মাতিছে তেখেতে যোৱা নাই তেখেতে ক'লে যে মই বহুত কৰণীয়া কাম কৰি আছো শিৱসাগৰত আপোনাৰ দৰে নহয় আপোনাৰ দৰে হাজাৰ মানুহ তেনেকৈ কৈ থৈছে বহুত হাজাৰ মানুহ কৰি থৈছে আপুনি তেখেতে কোৱা নাই যে মই কৰিছোঁ কিছুমানে কৰিছে ডাইৰেক্ট অপেনলি কৰিছে যে মই কৰিছোঁ মই ভিডিঅ' যোগে দেখাইছোঁ তো আপুনি কিয় এইষাৰ কথা ক'লে য'ত নেকি মই বহুতখিনি কাম কৰিছোঁ মই এইখিনি যাব লগা বুলি নাভাবোঁ আৰু এইবোৰ কৰণীয়া কাম কৰি থৈছোঁ আপুনি আজিলৈ ভিডিঅ' কৰা নাই শিখা বাইদেউ এনেকুৱা হ'ল তেওঁ এইটো বুজাইছে
শিখা বাইদেৱে যিখিনি কৈছে তাতকৈ বেছি আপুনি কৰণীয় কাম কৰিছে দুখীয়াক কিবা কিবি দিছে সেইটো দিছে ভাল কথা সেইটো দিয়াটো ভাল মানে তেনেকৈ বহুতো দিয়ে আপুনিও দিছে সেইটো ভাল কথা কিন্তু সেইটো কম্পেৰিজন কৰিব নালাগে যে শিখা বাইদেৱে যিখিনি কৰিছে তাতকৈ মই বেছি মানে সেইটোৱে বুজাইছে এটা কাম কৰক বাইদেউ মই আপোনাক প্ৰথমতে আজি কৈ দিলোঁ আপুনি তাৰ পৰাই সেৱা কৰি থাকক আপুনি আহিব নালাগে আৰু ভিডিঅ' বনাই থাকক আৰু তেনেকৈ হোৱাহেঁতেন মানে তেনেকৈ কিমান মঠ মন্দিৰ আছে ন এতিয়া কেদাৰনাথ মই এটা কথা কৈছোঁ কেদাৰনাথত ইমান দূৰৰ পৰা আমাৰ অসমৰ পৰা কিয় যায় কিয় যায় ময়ো এইটো কম্পেৰিজন কৰা নাই বা এইটো মন্দিৰ লগত সেইটো মন্দিৰ সেইটো বুলি কোৱা নাই মানে মানুহৰ মানে কেনেকা আহে মানে ভগৱানৰ ওপৰত ভগৱানটো আমাৰ কয় চবতে আছে চবতে থাকে একেই ভগৱান কি ভগৱান কি বেলেগ বেলেগ একেজনে ভগৱান হয় একেজনে ভগৱান আজি শিৱসাগৰত ভগৱান আছে কেদাৰনাথত আছে একেজনে ভগৱানটো একেজনে হয় কিন্তু মানুহৰ এটা ভক্ত ভাৱ থাকে মানে তাতে গ'লে কিবা মানে চবৰে বেলেগ বেলেগ এটা স্থান এটা পাম মনৰ স্থান এটা পাম গতিকে তেখেতসকলে যায় তাতে যদি আপুনি সেই মন্দিৰটোৰ ভুৱা বুলি কৈছে তো কিয় ঘৰত থাকি আপুনি সেৱা জনাব লাগে সেই মন্দিৰটোৰ কাৰণে আপুনি সেৱাই জনাব নালাগে আচলতে আপুনি নিজেই গম পোৱা নাই নে এবাৰ ভিডিঅ'টো আপুনি এবাৰ ভালকৈ সুস্থভাৱে আপুনি আপোনাৰ নিজৰ যিখিনি কথা ভাষ্য যিখিনি ভিডিঅ'টো বনাইছে সেইটোত এবাৰ চাব যে আপুনি কি কৈছে সেই মন্দিৰটোৰ বিষয়ে তাৰ পাছতো আপুনি সেৱা জনাইছে মন্দিৰটো ভুৱা মন্দিৰটো নাই সেইটো মন্দিৰ নহয় আপুনি এটা কাম কৰক বাইদেউ আপুনি মাজতে যে ভিডিঅ'টোৰ মাজতে আপুনি চাহ খাব গৈছিলে যে আপুনি চাহ খাই পেলাই প্ৰথমতে আৰু এবাৰ ভিডিঅ'টো চাওক বুজিছে আপুনি নিজে কৈছে মই চাহটো খাই আহিলে আকৌ ভিডিঅ'টো মই কথা পাতি আছোঁ গতিকে আপুনি এবাৰ চাহ খাই লওক নেক্সট টাইম ভিডিঅ' বনোৱাৰ আগে আপুনি 2-3 কাপ চাহ খাব ভিডিঅ'টোৱে এবাৰ চাওক ভালকৈ চাওক যিখিনি কথা এটা কথা আমি মানে ভিডিঅ'টো ভালকৈ শুনিছোঁ মানে আপুনি কি কথা কৈছে মানে তো সেইটো ওপৰতহে আমি কৈছোঁ আপুনি কেনেকুৱা ধৰণৰ কথা কৈছে আপুনি নিজে গম পাইছেনে নাই পোৱা বাৰু এবাৰ ভালকৈ আপোনাৰ নিজৰ ভিডিঅ'টো এবাৰ চাওক শুনিব আপোনাৰ কথাখিনি গতিকে ভিডিঅ'টো আপোনালোকৰ লৈ ইমানে থাকিলে আৰু বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া কৰিলে তেখেতসকলে আকৌ চাহ খাব গুচি যাব গতিকে চাহ খাব যাব নালাগে বাইদেউ গতিকে আপুনি ফাৰ্ষ্টত ভিডিঅ'টো চাই ল'ব আপুনি কি বনায় ফাৰ্ষ্টত মানে ভিডিঅ'বোৰ আপলোড কৰাৰ আগত মুঠতে আপোনালোকে এবাৰ নিজে ভিডিঅ'টো চাব লাগে গতিকে এইকাৰণে চাব লাগে আপুনি ক'ৰ পৰা কথা ক'লৈ লৈ যা আছে সেইবোৰ চোৱাটো অতি দৰকাৰ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্লিজ আপোনালোকে কমেণ্টত জনাব যে ৰাইট নে ৰং ন তো ভিডিঅ'টোৰ তেখেতৰ বহুত গণ্যমান্য ব্যক্তিও আছে বুলি কৈছে এই ছাবস্ক্ৰাইবাৰ গতিকে সেইখিনিও চাব আপোনালোকে যদি আমাৰ ভিডিঅ'টো তেখেতসকলৈ যায় তেখেতে এইবোৰ নকৰি এনেই ব্লগ বনাওক আপোনাৰ ব্লগবোৰ চেনেলবোৰ বহুতেও চাই বহুতে ভাল পায় তো আপুনি বেলেগ বনাওক বেলেগ লাইনত আপুনি যিবোৰ আগতে ভিডিঅ'বোৰ বনায় সেইবোৰ বনাওক তো এইবোৰ নবনাব আপুনি আপোনাৰ দ্বাৰা এইবোৰ নহ'ব আপোনাৰ জ্ঞান নাই ফাৰ্ষ্ট কথা আপোনাক মই কৈছোঁ আৰু খুৰা নে বৰ্তা নে ককাৰ বয়সৰ হয় তেখেতেও মানে বয়স হৈ আহিছে গতিকে তেখেতেও আপুনিও এইবোৰ অলপ শিক্ষাও যদি আছিল আগত সেইবোৰ শিক্ষা কমি আহিলে চাগে আপোনাৰ গতিকে এইবোৰ আৰু মানে যি টি ভিডিঅ' নকৰিব আৰু শিৱ পাৰ্বতী এইবোৰ জোৰা লগোৱালগি এইবোৰ আপুনি বহুত বেয়া ভুল কাম কৰিছে নাপায় আচলতে তেখেত যদি এজন প্ৰকৃত হিন্দু হয় তো এইখিনি কাম নকৰে তেখেতে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি কিবা ভুল চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু প্লিজ আপোনালোকে কমেণ্টত এটলিষ্ট জনাব যে এইখিনি কথা ৰাইট নে ৰং আমি কোৱাখিনি তো আজিলৈ মানে এৰিছোঁ বাই বাই অন্য এটা ভিডিঅ'ত আমি লগ পাম বাই বাই লাভ ইউ বাই বাই